মৰমৰ বন্ধু-বান্ধৱীসকল, কি খবৰ বাৰু আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালেই। মোৰ ভইচটো বৰ বেয়া দেই, মোৰ মতে। মই জনাত পাৰিলেও নোৱাৰিলেও চেষ্টা কৰি চোৱাত কোনো আপত্তি নাই, গতিকে চেষ্টাহে কৰিছোঁ দেই। ভাল হ'লে লাইক কমেণ্ট কৰিব, ভুল হ'লে ক্ষমা কৰিব, সমালোচনা নকৰিব, শুধৰাই ল'ম, ক'ব। আজি মই আহিছোঁ মোৰ লগৰজনীৰ লগত, খাছ বান্ধৱী হয় তাই মোৰ, লখিমপুৰলৈ বুলি। ইয়াত যে কিমান ভিৰ নহয়, ৰিক্সাৰ, মানুহৰ নহয়, আমাতকৈ বহুত ডাঙৰ ৰিক্সা চালকসকল। তথাপিতো যে কয়, বাইদেউ মোৰ লগত বহক, বাইদেউ মোৰ লগত আহক। আমি কনফিউজ হৈ যাওঁ, ইমান ভিৰ নহয়। বাছৰ পৰা নমাৰ লগে লগে তেওঁলোকৰ উৎপাত কি চাবা। কষ্ট কৰিছে তেওঁলোকে। প্ৰাপ্যটো তেওঁ ৰখাই আমাক এইখিনি ঘূৰাই দিলে। তাৰপাছত আমি ৰাস্তাটো পাৰ হ'লোঁ। মই কিন্তু দৌৰিলোঁহে দেই, বৰ ভয় লাগে। বন্ধু-বান্ধৱীসকল, এইডোখৰতে এষাৰ কথা কওঁ দেই, আপুনি দুখীয়া বুলি কেতিয়াও অসন্তোষ নকৰিব, দুখ নকৰিব। তেতিয়া আপুনি সেইসকল মানুহলৈ মনত পেলাই চাবচোন, যাৰ এযোৰ স্পন পিন্ধিবলৈ ভৰিও নাই, যাৰ এখন হাত নাই ভাত খাবৰ কাৰণে, কাম কৰিবৰ কাৰণে। কোনোবা আকৌ কথা ক'ব নোৱাৰে, কোনোবা আকৌ অন্ধ। কিন্তু আপোনাৰতো সকলো আছে। বহুত অন্ধ মানুহেও কথা ক'ব নোৱাৰা মানুহেই বহুত সফল হৈছে। আপুনি কিয় নোৱাৰিব? চেষ্টা কৰি যাওক, সফল হ'বই এদিন। কথাষাৰ মিছা নে সঁচা জনাব দেই। বাৰু, তাৰপাছত আমি গ'লোঁ ছাৰৰ ৰুমলৈ আৰু বায়'মেট্ৰিক দিলোঁ দুইজনীয়ে। তাৰপিছত আমি অলপ ঘূৰিলোঁ ইয়াতে, ৰুমবিলাক চালোঁ, খিৰিকীৰ পৰা জুমি চালোঁ তললৈ। ছাৰ মেমহঁতে সকলো বহি কিবা এটা আলোচনা কৰি আছে। আমাক বহুৱাই থৈছে, অকণমানি কিবা কাম এটা আছে নেকি। আমি কামটো কৰি আহিলোঁ, দুইজনী ওলাই আহিলোঁ। বতৰটো অকণমান ৰ'দ, অকণমান ছাঁ পেলাই আছে। এনেকুৱা হ'লেই বতৰটো ভাল লাগে ন। ছাতিটো মেলিম বুলি ক'লোঁ, তাই কৈছে মানুহে হাঁহিব বোলে। আমি দুজনী খোজকাঢ়িয়ে আহি আছিলোঁ, কিন্তু আধা ৰাস্তাতে ভাগৰ লাগিলে। এই আকৌ ভাত খাই অহা নাই, ভোক লাগিছে বোলে। সেইকাৰণে টমটম এখন ৰখাই আমি উঠি ল'লোঁ। প্লেনিং নাছিল এঠাইলৈ যোৱাৰ। এতিয়া আকৌ এঠাইলৈ যাম আমি। গৈ পাই গৈছোঁ মাৰ্কেট। তাই হেনো কিবা কাপোৰ লয়, বেগ ভিতৰলৈ নিব নিদিয়ে, সেইকাৰণে আমি ইয়াতে থৈ দিছিলোঁ। পাই গ'লোগৈ মাৰ্কেটৰ ভিতৰত আৰু কিবাকিবি কাপোৰ চালোঁ। কাৰ আছে বাৰু, বহুত বস্তু চোৱাৰ পাছতো পচন্দ নোহোৱা আৰু একেবাৰে ঘৰলৈ গুচি অহা। আমাৰ আছে দেই সেইটো স্বভাৱ দুয়োজনীৰে। তথাপিতো তাই কিবাকিবি ল'লে বাৰু। আমি ওপৰলৈ উঠি গ'লোঁ, বস্তু চালোঁ, এনেকৈ আৰু গোটেই মাৰ্কেটখন ঘূৰিলোঁ। একেবাৰে ওপৰলৈ নগ'লোঁ দেই, ভৰি বিষাই গ'ল। তাৰপাছত আমি তললৈ নামি আহিলোঁ। তাই আকৌ কিবা এটা পেলাই থৈ গ'ল, মোক উঠা বুলি ক'লে, মই উঠাই দিলোঁ। নামি আহি পালোঁহি আমি তলত। তাৰপাছত আকৌ লাগিলোঁ শ্বপিং কৰাত। চালোঁ এইবিলাক ধুনীয়াকৈ। অৱশেষত তাই কাপোৰ কেইটামান পচন্দ হ'ল আৰু এইকেইটা কাপোৰ ল'লে আৰু আমি দাম দৰ মাৰি পইচা দি তাৰ পৰা ওলাই আহিলোঁ। আইতা এগৰাকী বহি আছিলে, তেওঁ কিবা এটা আনি দিলোঁ সৰুকৈ। বতৰটো চাওকচোন, ইমান ৰ'দ দিছে। কৈছিলোঁ নে বতৰৰ মহিমা ধৰিব নোৱাৰি। গতিকে আইচক্ৰীম খাই ল'লোঁ ইমান গৰমত, ঘামি জুমি আদায় হৈ আছোঁ। কণ্ডাক্টৰজনক ক'লোঁ পানী আনি দিবলৈ, তেওঁ পানী আনি দিলে। তথাপিতো শান্তি নাই পোৱা। হাতখনেই বিচিছোঁ আৰু, বিচিবলৈ একো নাই। গাড়ীখন যে যাম বুলি কৈ অথনিৰ পৰা ৰখিয়ে আছে। আমনি লাগি গৈছে ৰখি। উপায় নাপায় এনেকৈ আছোঁ আৰু বহি। গাড়ীত যাওঁতে যেতিয়া আমাৰ বৈদ্য ভাগৰ লাগে, তেতিয়া আমি দুয়োজনী ইজনী সিজনী গাত এনেকৈ থাকোঁ। ছাতিটো মোৰ ৰ'দে বৰষুণে প্ৰিয় দেই, মানে সাৰথি। আপোনাৰ সাৰথি হয়নে জনাব। আকৌ এটা নতুন মিনি ভ্লগত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। ভালে থাকক সকলো, সুখত থাকক।